হেল্ল' গাইজ, মই ৰবীন্দ্ৰ। মই ইউটিউব চেনেল ৰবীন চুইতে চাইডলৈ সকলোকে স্বাগতম জনালোঁ। চাওক কি ধৰণে মৰণা মৰা যায়। এই ঘৰত এই যন্ত্ৰ আনি পেলাই ঘৰত মৰণা মাৰিব পাৰি আৰু সকলোৰে সহায় হয়। আজিকালি ভাড়াতে পোৱা যায় মৰণা মৰা যন্ত্ৰ আৰু ঘৰতে পথাৰৰ পৰা অকল ধানবিলাক কাটি আনি ঘৰত থৈ এইয়া মুঠা বান্ধি এইয়া চাওক মৰণা মৰা যন্ত্ৰত দি দিয়ে আৰু সুন্দৰভাৱে কি মানে ধানবিলাক ওলাই আহিছে আৰু এই ধান ভঙাৰ পিছতে এইবিলাক চাউল ভাঙিবৰ মানে ধান ভাঙি চাউল ওলাবৰ বাবে মিলত নি পেলাই এইবিলাক কৰিব লাগে। আৰু ঘৰতো এনেকুৱা যন্ত্ৰ আছে, ঘৰত আনি পেলাইও কৰিব পাৰি, চাউল ওলাব পাৰে। এইটো অকণমান বেলেগ ধৰণৰ। আৰু এইটো যন্ত্ৰ অকল মৰণা মৰা যন্ত্ৰ, অকল এই ধানবিলাক আনি এই মানে ইয়াতে সোমাই দি মেচিনত ইপিনে তলেদি আৰু চালি মানে এই ধানবিলাক ওলাই আহে আৰু খেৰবিলাক মানে বাহিৰেদি ওলাই যায়। আৰু এইবিলাক আজিকালি খেতিৰ মানুহৰ অভাৱৰ কাৰণে এনেকুৱা যন্ত্ৰৰ বিশেষ প্ৰয়োজন। আৰু এগ্ৰিকালচাৰৰ কৃষি বিভাগ, তাৰমানে কৃষি বিভাগৰ পৰা সকলোৱে ধৰক যোগাযোগ কৰি এনেকুৱা ধৰণৰ যন্ত্ৰ আনিব পাৰে। আৰু আমাৰ বহুতে নানে একচুৱেলি, কিন্তু আৰু ইয়াতকৈও নতুন নতুন মানে অত্যাধুনিক কিছুমান যন্ত্ৰ ওলাইছে। এইবিলাক কৃষি বিভাগে যোগান ধৰে সকলোৰে বাবে ভাল হয়। আৰু আপোনালোকে চাই থাকক, এই মেচিনটো সুন্দৰ মেচিন। আৰু মানে মই কৈছোঁ নহয়, আৰু কৃষি বিভাগে বেলেগ ধৰণৰ একে মানে ধুনীয়া সুন্দৰ যোগান ধৰিব লাগে, যিটো মৰণা মৰাৰ লগতে ধান ভাঙি আকৌ চাউলো ওলাব পৰা যায়। সেনেকুৱা অতি সহজ পদ্ধতিত আৰু কম দামত যেন এনেকুৱা ধৰণৰ মেচিন যোগান ধৰে। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, আৰু আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটোত আৰু মোৰ এই ভিডিঅ'টোত। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে শুভকামনা। আৰু আহক এতিয়া মই ভিডিঅ'টো দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই থাকক। আমি ধান ভাঙি আছো, ধান ভাঙি আছো। ওলাই আছে একবার এটা যাব, এটা মেচিনত যাব, মেচিনত সময় দেওয়া হয়। তারপর মেচিনত কাটে দেওয়া হয়, কাটে সময় দেওয়া হয়। তারপর এই ঋতু এনেকে খেৰটো ওলাই যায় আৰু এইপিনে ধানটো এইপিনে চালনীৰে চালি পেলাই তলেদি এনেকৈ ওলাই আহে। চালনীৰে চালা যায়। ইয়াৰে ভিতৰতে হয় কামখিনি। এই টেংকিটোতে দেখি দেখা পাইছে, এইটো ড্ৰামৰ ভিতৰতে যাতে চালা যায় আৰু চালা যায়। তাৰ পৰা এনেকৈ চালি পেলাই এনেকৈ ধানটো এইপিনে ওলাই আহে। এইপিনে নাৰাটো ওলাই যায়, খেৰটো, আৰু এইপিনে সোমাই দি থাকে। Electric, no está electric. ¿Qué más? ¿Qué más? ¿Qué más?
বেছি সময় নালাগে, এইখানে যিমানখিনি আছে তাৰমানে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত গোটেইখিনি কাম সম্পূৰ্ণ হৈ যায়। মই দেখুৱাই গৈ আছোঁ, চাই থাকিব। হেল্ল' গাইজ, মই ৰবীন্দ্ৰ, মই ইউটিউব চেনেল ৰবীন সুন্দৰ চাইডলৈ সকলোকে স্বাগতম জনালো। চাওক কি ধৰণে মৰণা মৰা যায়। এই ঘৰত এই যন্ত্ৰ আনি পেলাই ঘৰত মৰণা মাৰিব পাৰি আৰু সকলোৰে সহায় হয়। আজিকালি ভাড়াতে পোৱা যায় মৰণা মৰা যন্ত্ৰ, আৰু ঘৰতে পথাৰৰ পৰা অকল ধানবিলাক কাটি আনি ঘৰত থৈ এইয়া মুঠা বান্ধি এইয়া চাওক মৰণা মৰা যন্ত্ৰত দি দিয়ে, আৰু সুন্দৰভাৱে কি মানে ধানবিলাক ওলাই আহিছে। আৰু এই ধান ভঙাৰ পিছতে এইবিলাক চাউল ভাঙিবৰ মানে ধান ভাঙি চাউল ওলাবৰ বাবে মিলত নি পেলাই এইবিলাক কৰিব লাগে। আৰু ঘৰতো এনেকুৱা যন্ত্ৰ আছে, ঘৰত আনি পেলাইও কৰিব পাৰি, চাউল ওলাব পাৰি। এইটো অকণমান বেলেগ ধৰণৰ। আৰু এইটো যন্ত্ৰ অকল মৰণা মৰা যন্ত্ৰ, অকল এই ধানবিলাক আনি এই মানে ইয়াতে সোমাই দি মেচিনত তলেদি আৰু চালি মানে এই ধানবিলাক ওলাই আহে, আৰু খেৰবিলাক মানে বাহিৰেদি ওলাই যায়। আৰু এইবিলাক আজিকালি কৃষিৰ মানুহৰ অভাৱৰ কাৰণে এনেকুৱা যন্ত্ৰৰ বিশেষ প্ৰয়োজন। আৰু এইবিলাক কৃষি বিভাগ, তাৰমানে কৃষি বিভাগৰ পৰা সকলোৱে ধৰক যোগাযোগ কৰি এনেকুৱা ধৰণৰ যন্ত্ৰ আনিব পাৰে। আৰু আমাৰ বহুতে নানে একচুৱেলি, কিন্তু আৰু ইয়াতকৈও নতুন নতুন মানে অত্যাধুনিক কিছুমান যন্ত্ৰ ওলাইছে। এইবিলাক বিভাগে দোকান ধৰে সকলোৰে বাবে ভাল হয়। আৰু আপোনালোকে চাই থাকক এই মেচিনটো, সুন্দৰ মেচিন। আৰু মানে মই কৈছোঁ নহয়, আৰু কৃষি বিভাগে বেলেগ ধৰণৰ একেই মানে ধুনীয়া সুন্দৰ মেচিন দোকান ধৰিব লাগে, যিটো মৰণা মৰাৰ লগতে ধান ভাঙি আকৌ চাউলো ওলাব পৰা যায়। এনেকুৱা অতি সহজ পদ্ধতিত আৰু কম দামত এনেকুৱা ধৰণৰ মেচিন দোকান ধৰে। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, আৰু আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটোত, আৰু মোৰ এই ভিডিঅ'টোত আপোনালোকে কৰিবলৈ নাপাহৰিব। আপোনালোকে শুভকামনা। আৰু আহক এতিয়া মই ভিডিঅ'টোৰ বিষয়ে দেখুৱাই কৰি আছোঁ, আপোনালোকে চাই থাকক। আমি ধান ভাঙি আছোঁ, ধান ভাঙি আছোঁ। একবারও শিখতে যায় এটা এটা কি এই এটা যাব, এটা মেচিনত যাব, মেচিনত সময় দেওয়া হয়। তারপর মেচিনত কাটে দেওয়া হয়, কাটে সময় দেওয়া হয়। তারপর এই ঋতু এনেকে তেলটো ওলাই যায়। আৰু এইপিনে ধানটো এইপিনে চালনীৰে চালি পেলাই তলেদি এনেকৈ ওলাই আহে। চালনীৰে চালা যায়, ইয়াৰে ভিতৰতে হয় কামখিনি। এই টেংকিটো দেখা পাইছে, এইটো ড্ৰামৰ ভিতৰতে যাতে চালা যায়, আৰু চালা যায়। তাৰপৰা এনেকৈ চালি পেলাই এনেকৈ ধানটো এইপিনে ওলাই আহে, এইপিনে নাৰাটো ওলাই যায়, খেৰটো, আৰু এইপিনে সোমাই দি থাকে।
মই দেখুৱাই গৈ আছোঁ, চাই থাকিব।